মৰ্ণিং গাইজ, যিসকলে মোৰ ভিডিঅ' চাই তেখেতসকলে নিশ্চয় গম পায় আৰু ইউটিউবত বহুত দিনেই হ'ল দোকানখন খোলাৰ পিছত মানে বিশেষকৈ সময় নোপোৱা হ'লোঁ। মানে লং ভিডিঅ' দিয়া বহুত দিনেই হ'ল, মানে নিদিয়া লং ভিডিঅ' নিদিয়া মানে বহুত দিনেই হ'ল। ভাবিছোঁ আৰু আজিৰ পৰা লং ভিডিঅ' দিম, মানে কিনো দিম আৰু দোকানখনত আহি মই কি কৰোঁ কি নাই সেইখিনি ভিডিঅ' দিম। কেনেকুৱা ধৰণৰ কাম কৰোঁ বা বস্তুখিনিনো কেনেকৈ বনাওঁ কি কৰোঁ সকলোখিনি আপোনালোকে মোৰ ভিডিঅ'বিলাকত চাই থাকিবলৈ পাব। আৰু যদি মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব। আৰু শ্বৰ্টছৰ ভিডিঅ'বোৰ দিয়ে আছোঁ, আৰু যিসকল মোৰ ৰেগুলাৰ ভিডিঅ' তেওঁলোকে নিশ্চয় গম পাইছে চাই আছে, তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু আশা কৰোঁ যিসকলে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু তেন্তে ব'লক আজিনো মই কি কাম কৰোঁ সেইখিনিকে আপোনালোকক দেখাম। এয়া দেখিছেনে, আজি মই বনাবলৈ লৈছোঁ ফটো ফ্ৰেম এটা। গেলেকীৰ পৰা অৰ্ডাৰ আহিছে, ৰেজিনৰ ফটো ফ্ৰেম হয়। আৰু 1 তাৰিখে তেখেতসকলৰ এনিভাৰ্চাৰী আছে, সেয়ে গতিকে মোক ক'লে যে ফটো ফ্ৰেম এটা বনাব লাগে। আৰু সেয়া গতিকে এতিয়া মই ৰেজিন গুলি আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, সকলোকে চাই ভালে পাব। আৰু মোৰ ভিডিঅ' আপোনালোকে কোনে কোনে ক'ৰ পৰা চাই আছে এটা এটা কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় এটা এটা কমেণ্ট কৰিব। আৰু লগতে আপোনালোকৰ যি ৰেজিনৰ প্ৰডাক্ট যদি দৰকাৰ হয় তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব, কণ্টেক্ট নম্বৰ দিয়াই থাকিব। আৰু দেখিছেনে ৰেজিন অলপ পৰি গৈছে, মানে মই বাৰে প্ৰতি মুচি থাকোঁ আৰু একদম গুলি গুলি মানে হাতটো বিষাই যায় কি ক'ব। আৰু অৱশেষত এয়া মোৰ গোলা হৈ গৈছে। আৰু তাৰপিছত আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়ানো মই কিনো ফটো ফ্ৰেম বনাম। এতিয়া মই ফটো ফ্ৰেমখনত ইয়াত মই 2টা ডিজাইন ৰাখিম, আৰু মোৰ টেবুলখন ইগন'ৰ কৰিব দেই। দেখিছেনে, এতিয়া মই আৰু এটা কাপ লৈ লৈছোঁ। ইয়াত মই 2টা ডিজাইন কৰিম, আৰু ফটোখনৰ বেকগ্ৰাউণ্ডত থাকিব ৰেড কালাৰ, আৰু হোৱাইটত অলপ গল্ডেন থাকিব। আপোনালোকে চাই থাকক ভিডিঅ'টো, চাই থাকিলে সকলোখিনি গম পাই থাকিব, মই নকওঁ বিশেষ একো। এয়া দেখিছেনে, মই দুভাগ কৰি লৈছোঁ, আৰু ইয়াত কি দিম আপোনালোকে চাই থাকিব দেই। আৰু মই কিন্তু মোচাত বেয়া নহয়, মানে একদম মানে মুচিয়ে থাকোঁ। আৰু হয় অৱশ্যে, মানে য'ত আপুনি ৰেজিনৰ কাম কৰিব তাত মানে ধূলি বালি অকণো থাকিব নালাগে। যিমান চাফা হ'ব সিমান ভাল, আপোনাৰ কামবোৰ সিমান পৰিষ্কাৰ হ'ব। তাৰপিছত দেখিছেনে, এয়া হৈ গ'ল। আৰু এতিয়া মই ঢাকি থৈ দিম, আৰু ইয়াৰ পিছৰ কামখিনি আপোনালোকে কাইলৈ দেখিবলৈ পাব। আৰু এয়া মই আৰু মানে হাত মোজা চাত মোজা খুলি, আৰু আপোনালোকে যে শ্বৰ্ট ভিডিঅ'ত যে দেখি আছিলে এই ঘড়ীটো অলৰেডি আজি মানে অৰ্ডাৰ ডান হৈ গ'ল, আৰু আজি মানে ঘড়ীটো পেকিং কৰি দি পঠিয়ালোঁ। আৰু দেখিছেনে ঘড়ীটো ইমান ধুনীয়া লাগিছে। যদি আপোনালোকৰ এনেধৰণৰ ঘড়ী ল'ব বিচাৰিছে, এইটো ৰেজিন ক্লক হয়, ৱালত লগাব পাৰিব আপোনালোকে। আৰু এই ঘড়ীটো যিজনে বনাব দিছে তেখেতে কিন্তু মন্দিৰৰ গান দিছে, আৰু শুনি খুবেই ভাল লাগিছে। ইয়াত দেখিছেনে সম্পূৰ্ণ ঘড়ীটো হৈ গ'ল, আৰু এইফালে পেকিং কৰা হৈ গ'ল। আৰু তেখেতে যিহেতু মোৰ পৰা লৈছে, আৰু মোৰ ফালৰ পৰা এটা সৰু গিফ্ট দিয়া হৈছে তেখেতক। আৰু এনেধৰণৰ যদি আপোনালোকে কি লকেট বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিলে হ'ল, কণ্টেক্ট নম্বৰ মই দি দিম। আৰু নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাত তেতিয়াহ'লে আজিলৈ বাই বাই।